সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম। চাওঁতে চাওঁতে এটা বৰ্ষই বিদায় মগাৰ প্ৰায় অন্তিম ক্ষণ। আজি হৈছে 29 তাৰিখ আৰু মাজত দুটা দিন আছে আৰু বছৰৰ 2024 বৰ্ষৰ আজি অন্তিমটো দেওবাৰ আৰু অন্তিমটো দেওবাৰ সেইবাবে কিছু সময় উলিয়াই ব্যস্ততাৰ মাজত আজি আমি আহিলোঁ। নৱজ্যোতি কলিতা দাদা আৰু লগত আহিছে বৌ আহিছে, আমি লগ লাগি আহিছোঁ। আমি এটা টিম হৈ পেলাই বেছি দূৰত নহয়, গুৱাহাটীৰ কাষতে এটা অঞ্চল উত্তৰ গুৱাহাটীৰ ফাললৈ আমি আহিলোঁ আৰু ব্ৰহ্মপুত্ৰ বালিচৰ পাছফালে দেখিছে, মোৰ পাছফালে দেখিছে, লগতে উমানন্দ পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম যিটো নদীদ্বীপো আছে। নৱদা, আজি বছৰটোৰ বিদায় ল'লেই ধৰক, মাত্ৰ দুটা দিন আছেগৈ, 30 তাৰিখ আৰু 31 তাৰিখ দুটা দিন আৰু বছৰৰ আজি অন্তিমটো দিন। সেয়েহে আমি ইয়াত আহি দেখিলোঁ যে বহু মানুহো আহিছে। নতুন বছৰটো কেনেধৰণৰ, আপোনাৰ কিবা পৰিকল্পনা, নতুন বছৰটো কেনেকুৱা হ'ব, আমাৰ ৰাইজৰ কাৰণে কি ক'ব? আচলতে নতুন বছৰ বুলি মই মানে এনেকৈ ভাবোঁ আৰু যে সদায় সূৰ্যোদয় হ'ল মানে এটা নতুন দিন। বছৰৰ মানে নতুন বছৰ মানে আমাৰ কেলেণ্ডাৰখনহে সলনি হয়। আমি মানুহবোৰ, প্ৰকৃতি সকলো একেই থাকে। সূৰ্য এটা সময়তে উদয় হয়, এটা সময়তে অস্ত যায়। আমি মাত্ৰ আমাৰ সুবিধাৰ কাৰণে এখন কেলেণ্ডাৰ বনাই লওঁ আৰু কেলেণ্ডাৰখনতে ঠিক সেনেকৈ গৈ জানুৱাৰী 1 তাৰিখ পৰে। তাৰপিছত শেষৰ দুদিন 31 ডিচেম্বৰত শেষ হয়। ঠিক তেনেকুৱাকৈ এটা ক্ৰম চলি আহে আৰু সেনেকৈ আমাৰ জীৱন যাত্ৰাটো আগবাঢ়ে। যি নহওক, আমি যিহেতু এখন কেলেণ্ডাৰতে চলিব লাগিব বা চলোঁ, ঠিক নতুন বছৰ আহিলে মই ভাবিছোঁ যে আমি আচলতে এই গছে পাত সলোৱাৰ নিচিনাকৈ আমাৰ নিজৰো যি কাম কাজ আছিলে এটা বছৰৰ আগৰখিনি, আমি চব সামৰি সুতৰি লৈ এতিয়া নতুনকৈ নতুন উদ্যমেৰে নতুন উৎসাহেৰে আগবঢ়াৰ কাৰণে আচলতে এটা সময় লোৱা হয় বা নিজকে এটা সময় দিয়া হয়। এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত এনেকুৱা যে যোৱা সময়খিনিততো যি গ'লে মই ভাবোঁ আৰু যে এটা নতুন চিন্তা, নতুন ধাৰণা, নতুন চেতনাৰে মানুহ আমি লগতে খায়ো থাকিব লাগিব। আমি যিহেতু আজি পিকনিকত আহিছোঁ, এই আছে আমাৰ কেমেৰাটো আছে, অন হৈ আছে। আমাৰ নৱদাৰ বৌ হয়, তেওঁৰ বিষয়ে মই যদি কওঁ যে গুৱাহাটীৰ যি চিকিৎসা মহাবিদ্যালয় তাত তেখেত কৰ্মৰত আৰু তাৰ মাজত আজি দেওবাৰ বন্ধৰ দিন পাই পেলাই তেওঁ আহিছে আৰু আমি লগ লাগি আহিছোঁ। মই দেখুৱাম ভিডিঅ'ত বাকীখিনি। আমাৰ আয়োজন চলি আছে, পিকনিক হিচাপে আমি আহিলোঁ আজি। যে আপেল দিছে, আমি আপেলটো খাই লওঁ ন, আপেলটো খাই লওঁ, খাই কথা পাতোঁ। এতিয়া বছৰবিলাক এনেকৈ আহি থাকে গৈ থাকে। আমাৰ পৰিকল্পনাবিলাকো আমি বিভিন্ন ধৰণে কৰি থাকোঁ আৰু প্ৰত্যেকৰে বিভিন্ন পৰিকল্পনা থাকে আৰু ডায়েৰীৰ মাজত কেতিয়াবা আমাৰ স্মৃতিবোৰ আমি ৰাখি থওঁ তেনেকুৱাকৈ। তাৰপিছতে লগতে কেলেণ্ডাৰতো আমি বিশেষ কিছুমান তাৰিখ দি থওঁ যে আমুক তাৰিখে এইটো আছিল তেনেকুৱাকৈ। আমি ৰাজনৈতিক প্ৰেক্ষাপটতো আমি বছৰৰ অন্তিম ফাললৈ আমি দেখিলোঁ যে ভাৰতৰ এগৰাকী ভাল অৰ্থনীতিবিদ আছিল ডক্টৰ মনমোহন সিং। তেখেতৰ পৰলোক হ'ল, তেখেতৰ মৃত্যু। সমগ্ৰ দেশে এক 7 দিনীয়া ৰাষ্ট্ৰীয় শোক পাতিছে আৰু তেওঁৰ জীৱন পৰিক্ৰমাটো বিভিন্ন ধৰণৰ আছিলে। যিহেতু আপুনিও সাংবাদিকতাৰ লগত জড়িত, ময়ো জড়িত, সেই হিচাপে এনেধৰণৰ খবৰবিলাকে আমাক কোনোবাখিনিত হয়তো আমাক কেতিয়াবা ভবাই তোলে, নহয়নে? আৰু এনেকুৱা বহু কথা আছে যে সাহিত্য সম্পৰ্কীয় ক্ষেত্ৰখনতো যদি চাওঁ, আৰু যোৱা সময়টোত আমি লগ পোৱা এগৰাকী ব্যক্তি লগ পাইছিলোঁ, ৰমেন বৰুৱাদেৱ, আমাৰ মাজত এই ব্ৰহ্মপুত্ৰতে নিখোজ হৈ গৈছিল। আমি যিহেতু এটা অনুষ্ঠানত আমি অন্তিমবাৰ আমি দেখা সাক্ষাৎ হৈছিলোঁ, তাৰপিছতে তেওঁক আমি লগ পোৱা কেইদিনমান পিছত তেওঁ নিখোজ হৈ গ'ল। এনেধৰণৰ বহু ঘটনা থাকি গ'ল, নহয়নে? এতিয়া এই যে ঘটনাবিলাক হয় বা আমাৰ স্মৃতিত থাকি যায়, নতুন বছৰ বুলিতো আমাৰ কাৰণে একো নাই। আপুনি কোৱাৰ দৰে যে গছে পাত সলায়, তেনেকুৱাকৈ নৱবসন্ত আহে, যেনেকৈ আমাৰ অসমীয়া নৱবৰ্ষও আহে। এই গোটেই জীৱন পৰিক্ৰমাটো এটা চাৰ্কুলৰ ভিতৰত চলি থাকে, এটা বৃত্তৰ ভিতৰত আবদ্ধ হৈ থাকে। আৰু আপোনাৰ কিবা বিশেষ পৰিকল্পনা কেনেকুৱা ধৰণৰ, কিবা নতুন কামৰ কথা চিন্তা কৰিছে নেকি? আপুনিতো বিভিন্ন কামৰ লগত জড়িত। মানে ঠিক এনেকুৱা আৰু যে মানে মই প্ৰথমতে কৈ লওঁ যে মনমোহন সিঙকে আদি কৰি আৰু যে মনমোহন সিঙৰ নিচিনা এজন বিদ্বান মানুহ ঢুকুৱাটো আমাৰ কাৰণে আচলতে গোটেই সমগ্ৰ দেশবাসীৰ কাৰণে ক্ষতিকাৰক কথা এটা। আৰু তেওঁ আমাৰ ৰাজ্যসভাৰ পৰা আমাৰ ইয়াৰে অসমৰ পৰা মনোনীত এগৰাকী প্ৰাৰ্থী আছিল। মানে এতিয়ালৈকে মানে মনমোহন সিঙে একমাত্ৰ মানে প্ৰধানমন্ত্ৰী যিয়ে অসমত মানে
অসমৰ বাহিৰৰ কোনো ব্যক্তিয়ে তেতিয়ালৈকে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা নাছিল আৰু অসমৰ পৰাই নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰতে তেওঁ মানে অন্য ৰাজ্যৰ মানুহ অন্য ৰাজ্যৰ পৰা নিৰ্বাচিত হোৱা প্ৰথম মানুহ মনমোহন সিং আছিল। মনমোহন সিঙে তাৰ পিছৰ পৰৱৰ্তী পৰ্যায়ত আৰু মনমোহন সিঙে নিজৰ ঠিক অসমখনক তেওঁ বিভিন্ন প্ৰকাৰে আগুৱাই থৈ যোৱাৰ মানে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে তেওঁ অসমখনকো আগুৱাই যোৱাৰ নিজৰ কিছু মানে পৰিকল্পনা ৰাখিছিল। আৰু ডিব্ৰুগড়ত লেপেট কটা যিটো গেছ ক্ৰেকাৰ প্ৰজেক্ট হৈছিল এতিয়া হৈ আছে, তেওঁৰ দিনতে সেইটো কৰিছিল। বগীবিলৰ কথাটো যদি চাওঁ তেওঁৰ দিনতে আৰম্ভ কৰিছিল। তেনেকুৱাকে বহু কাম তেওঁ কৰিছিল, কিন্তু কামখিনি আৰু মই তাতকেও মানে এটা মোৰ মানে ব্যক্তিগত হেৰিৰ পৰাই কওঁ, মই নিউ আৰ্ট প্লেয়াৰ্ছ বুলি এটা গুৱাহাটীৰ অন্যতম পুৰণি অনুষ্ঠান এটাৰ লগত মই জড়িত। তাত এই নিউ আৰ্ট প্লেয়াৰ্ছতো তেখেতে মানে এটা ভাল পৰিমাণৰ বৰঙণি দিছিলে আৰু তেওঁৰ সেই ৰাজ্যসভাৰ সাংসদ হৈ থাকোঁতে তেওঁৰ সেই বৰঙণিটোৰে আমাৰ মানে ঠিক ঘৰটো অলপ আগবাঢ়িছিলে। মানে তেওঁ আমি নজনাকৈ আৰু এনেকুৱা বহুত কামেই কৰি থৈ গৈছে অসমৰ কাৰণে। এটা আৰু এটা ডাঙৰ কাম কৰিছিলে তেওঁ হেৰিয়া ভগদত্তপুৰত এখন মানে ঠিক এই শাৰীৰিকভাৱে বাধাগ্ৰস্ত মানে আজিকালি বিশেষভাৱে সক্ষম বুলি কোৱা যায়, সেই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীৰ কাৰণে এখন স্কুল আছে। সেইখনত মানে তাত তেওঁ আচলতে সেইখনত বৰঙণিও তেওঁ আগবঢ়াইছিলে। যথেষ্ট ভালকৈ মানে আন্তঃগাঁথনি কৰি এখন স্কুল এতিয়াও চলি আছে। সেই কামবিলাক তেওঁৰ আছিলে। তেওঁৰ সকলোতকৈ ডাঙৰ কথা এটা আছিল যে তেওঁ আচলতে ঠিক ৰাজনীতিক নাছিলতো, শিক্ষাবিদ আছিলে। ঘপককৈ যেতিয়া তেওঁক ৰাজ্যসভাৰ পৰা নিৰ্বাচিত কৰি দিয়া হ'ল, তেওঁৰ মানে এনেকুৱা হৈ গ'ল যে ৰাজনৈতিক আমাৰ যে মানে যিটো পৰিচিত মানে ৰাজনৈতিক মানে ব্যৱস্থা চলি থাকে, যেনেকৈ মন্ত্ৰী বিধায়ক হয়, বিধায়কবিলাকে যেনেকৈ জনসম্পৰ্ক ৰক্ষা কৰি চলে, ঠিক তেওঁ আচলতে ঠিক তেনেকুৱা যিহেতু ৰাজনীতিৰ মানুহে নাছিলে, তেওঁক ঘপককৈ যদি একেধৰণে চাওঁ ডক্টৰ APJ আব্দুল কালামৰ কথাটো আমি চাওঁ, বিজ্ঞানৰ লগত জড়িত তেওঁ সাইণ্টিষ্ট এগৰাকী। তেওঁলোক তাৰমানে ঠিক আমাৰ এই মানে ৰাজনৈতিক যিটো মানে সেইটো আমাৰ পৰিচিত ধাৰা, সেই ধাৰাটোত আচলতে তেওঁলোক নাছিল। তেওঁলোকে নিজৰ কাম কাজ কৰি আছিলে, পঢ়া শুনাৰ লগতে আছিলে বেছি সময়। তেওঁ এগৰাকী মানে বৰেণ্য যদি কোৱা যায় অৰ্থনীতিবিদৰ যি তালিকা থাকে সমগ্ৰ বিশ্বৰ, তাৰ ভিতৰত মনমোহন সিং এগৰাকী। তেওঁ গভৰ্ণৰ আছিল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে। এনেকুৱা ধৰণৰ এটা বৰেণ্য তাৰমানে তেওঁৰ জীৱন পৰিক্ৰমা আমি হেৰুৱালো। তাৰপিছত আমি সাংস্কৃতিক বিভাগৰো আমি বহুত লোক হেৰুৱাইছোঁ। আমাৰ ৰমেন বৰুৱাকো মই নিউ আৰ্ট প্লেয়াৰ্ছতে পাইছোঁ। নিউ আৰ্ট প্লেয়াৰ্ছত একেলগে আমি বিভিন্ন অনুষ্ঠানতো আছোঁ। আৰু তেখেতৰ আচলতে নিখোজ হোৱা কথাটো মই ভাবোঁ আৰু যে মানে ইমানেই ডাঙৰ ক্ষতি, ইমানেই ডাঙৰ মানে সেই কথা এটা। মই মানে যেতিয়া সৰু কালিতে যেতিয়া টিভি চাইছিলোঁ, টিভিত যেতিয়া এই বিভিন্ন চিনেমাৰ মাজতে যেতিয়া মই এই মানে ৰমেন বৰুৱাৰ নামটো দেখিছিলোঁ, তেতিয়া মানে ৰমেন বৰুৱা এজন আমাৰ কাৰণে চুব নোৱাৰা উচ্চতাত থকা মানুহ। কিন্তু মই যেতিয়া এই নিউ আৰ্ট বৰুৱা পৰিয়ালটোৰ গোটেই তেওঁলোকৰ মানে জীৱন পৰিক্ৰমাটোৱে একদম বেলেগ ধৰণৰ, একদম বেলেগ হয়। আৰু ৰমেন বৰুৱাৰ ক্ষেত্ৰত মই কওঁ যে আচলতে টিভিত যেতিয়া চাইছিলোঁ বা এই টিভি চিনেমাবিলাকত যেতিয়া ৰমেন বৰুৱাৰ সংগীত পৰিচালক হিচাপে নামটো ওলাইছিলে, তেতিয়া মানে ৰমেন বৰুৱা এজন বেলেগ উচ্চতাৰ মানুহ যেনেই মোৰ অনুভৱ হৈছিল বা হয়ো আচলতে। ঠিক মই যেতিয়া নিউ আৰ্ট প্লেয়াৰ্ছৰ লগত জড়িত হ'লোঁ, তেখেত তাত ফাউণ্ডাৰ মেম্বাৰ হয়। তেখেতক খুব ওচৰৰ পৰা পোৱাৰ মানে সৌভাগ্য ঘটিল মোৰ। মই ওচৰৰ পৰাও পালোঁ, কিন্তু মোৰ দুৰ্ভাগ্য বুলিয়ে ভাবোঁ কোনোবাখিনিত মই বহুত বেছি তেওঁৰ মানে ওচৰ পায়ো মানে বহুত বেছি দিন তেখেতৰ লগত সম্পৰ্কটো মই কৰি ৰাখিব নোৱাৰিলোঁ, কাৰণ তেখেত সোনকালেই গুচি গ'ল আৰু আমাক এৰি পেলাই। এতিয়া য'তে আছে তেখেত মানে যদি ঠিকে থাকে আছে, আমি ভাবিম যদি তেওঁৰ পিতৃও যে নিখোজ হৈছিল বহুত বছৰৰ পিছত, পিতৃৰ পিছত পালেগৈ, বিচাৰি পোৱা গৈছিল। যদি তেওঁ ক'ৰবাত তেনেকৈ সঁচাকৈয়ে যদি ক'ৰবাত আত্মগোপনো কৰিছে বা ক'ৰবাত ঘৰৰ পৰা আঁতৰিও আছে, তেতিয়াহ'লে আমি আশা কৰিম যে তেওঁ আহাটো য'তেই আছে। যদি তেওঁৰ সঁচাই আমি ভবাৰ দৰেও যদি তেওঁ নোহোৱা হৈ গৈছে, তেতিয়াহ'লেও তেওঁক আমি কি বুলি ক'ম, এতিয়া ক'বলৈ অন্য একো উপায় নাই, ভাষা নাই যে তেনেকুৱা এগৰাকী ব্যক্তি তেখেত নোহোৱা হোৱা কথাটো আমাৰ বাবে অসমৰ কাৰণে এটা অপূৰণীয় ক্ষতি, আৰু আমাৰ জাতীয় জীৱনৰ কাৰণে অপূৰণীয় ক্ষতি, অসমৰ কাৰণে আৰু এনেকুৱা আৰু পৰিঘটনা বহুত হৈ গ'ল সমগ্ৰ বিশ্বত যদি চাওঁ আমি। তেনেকুৱা বহুত পৰিঘটনা আমাৰ যিসমূহ যুদ্ধ বিগ্ৰহ, আমাৰ শেহতীয়াকৈ আমাৰ কাষৰীয় এখন ৰাষ্ট্ৰ বাংলাদেশৰ যি সমস্যাটো হয়তো আমাৰ কাৰণে প্ৰভাৱিত হ'ব বুলি কোৱা মানুহ আমাৰ হেৰি এটা আছে। তাৰপিছতে আকৌ আমাৰ
এই যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছত এক্ট হ'ল, তাৰ পৰা নাগৰিকত্ব পোৱাক লৈ আমাৰ বহুত চিন্তা চৰ্চা হৈ থাকিলে। এনেকুৱা ইমান বহুত ঘটনা থাকি গ'ল। আমি 2024 বছৰটোতে তাৰমানে আমি বহুত সাক্ষী হৈ গ'লো আৰু আচলতে এই ৰাজনৈতিক কথা বতৰাবিলাক মই ভাবোঁ আৰু 2024 বৰ্ষ 23 বৰ্ষ ইমান মানৰ ভিতৰতে আৰু আটাইতকৈ বেছি আটাইতকৈ ৰাজনৈতিক স্খলন হৈছে যদি কোনোবাখিনিত আমাৰ ৰাজনীতিকখিনিৰো আটাইতকৈ বেছি স্খলন হোৱাৰ সময় আচলতে এই 20ৰ পিছৰ সময় মানে 21, 22, 23, 24 এনেকুৱা সময়খিনিতে আমি একদম স্খলিত ৰাজনীতিটো দেখিছোঁ তাৰমানে যে তাত কোনো ধৰণৰ জনসাধাৰণৰ মানে স্বাৰ্থজড়িত কথা একো নাই, চব ব্যক্তি স্বাৰ্থ লৈছে, কোনোবাই পূৰণ কৰিছে, কিবা কৰিছে। ৰাজনৈতিক ব্যক্তিখিনিও আচলতে যেতিয়া ভোটত আচলতে গণতন্ত্ৰৰ কথাটো এনেকুৱা আছিলে যে গণতন্ত্ৰক প্ৰাধান্য দি যিটো চলাৰ ব্যৱস্থা আমাৰ গণতান্ত্ৰিক পৰম্পৰা আৰু সেই পৰম্পৰাটোৰ পৰা তেওঁলোকে আঁতৰি গৈ এতিয়া অকল তেওঁলোকৰ ব্যক্তি স্বাৰ্থটো আমি নিৰ্বাচনটো পালোঁ তেনেকৈ 24 চনত আমি নিৰ্বাচনো পালোঁ। চব গোটেই নিৰ্বাচনী ব্যৱস্থাটোও যদি চোৱা যায় ব্যৱস্থাটো হৈছে আচলতে এতিয়া আমি ৰাজ্যসভালৈ আমাৰ ইয়াৰ পৰা যিকেইগৰাকী আমাৰ গ'ল MP হৈ পেলাই গ'ল, তাৰ কাৰণে আকৌ বাই ইলেকশ্যনো হৈ গ'ল, উপ নিৰ্বাচনো হৈ গ'ল 24 চনতে। কিন্তু চব কথাতে মানে মই কোন জিতিছে কোন হাৰিছে এই কথাবিলাক বাদ দিলোঁ, কিন্তু সামগ্ৰিক আমি যিটো ব্যৱস্থা দেখিলোঁ বা তাৰ আগতেও যিখিনি দেখিছিলোঁ বা কিতাপে পত্ৰ যিখিনি পাইছিলোঁ বা সুস্থ গণতান্ত্ৰিক পৰম্পৰা বুলি যিটো কথা আমি ইমান দিনে বুজি অহা কথা সেই কথাটোৰ কিন্তু পৰিপন্থী কথাৰ আমি মুখামুখি হৈছোঁ, দেখিছোঁ। এই কথাবিলাকে কোনোবাখিনিত আমাক আশাহতও কৰিছে যে এতিয়া মানে ঠিক ৰাজনীতি কৰি বা কিবা মানে এইটো কিবা মানে ৰাজনৈতিক ক্ষেত্ৰত মন্ত্ৰী বিধায়ক হয় যে কিবা সামগ্ৰিক কিবা জাতিৰ কল্যাণ দেশৰ কল্যাণ হ'ব বুলি কথাবিলাক যেন মনে নধৰা হ'ল। আৰু শেহতীয়াকৈ আমি নিজে দেখিলোঁ যে আমাৰ সংবাদ মাধ্যমত কৰ্মৰত কেইবাগৰাকী ব্যক্তিও আহত হ'ব লগা হ'ল। এটা প্ৰতিবাদ সেইটো হয়তো বৰ্তমান সময়ৰ চৰকাৰখনৰ লগত তেওঁলোকৰ বা যি বিৰোধী দল তেওঁলোকৰ হয়তো কিবা এটা বুজা পৰাত কিবা এটা খেলি মেলি হ'ল বা আইনগত দিশটোৰ লগত কিবা এটা খেলি মেলি হ'ল, সেইটো বেলেগ কথা। কিন্তু তেতিয়া দেখিলোঁ যে আমি ৰাজভৱনৰ সন্মুখত এটা প্ৰতিবাদ হৈছিল আজি কেইদিনমান আগত, এগৰাকী ব্যক্তি সাধাৰণ সেই এটা প্ৰতিবাদ তেওঁলোকে বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই প্ৰতিবাদ কৰিব গৈছিল, তাতে এগৰাকী লোকে তেওঁলোকে যি গেছ মেলিলে তাতে এগৰাকী লোক বা মাৰপিট হ'ল, সেই সময়খিনিতে আহত হ'ল। আৰু দেখিলোঁ ভিডিঅ' কেইটাত আমাৰ সংবাদ মাধ্যমৰ বহু ব্যক্তিও কিন্তু তাত আহত হ'ল সেই ঘটনাবিলাক। সেনেকুৱা যেতিয়া অজস্ৰ ঘটনা ঠিক ধৰক যেন আমাৰ গণতান্ত্ৰিক প্ৰমূল্য এনেকৈ ৰাজহুৱাভাৱে এটা প্ৰতিবাদত প্ৰতিবাদৰ পিছত এইটো দ্বিতীয়টো ঘটনা আমি পালোঁ। মানে যেন গণতান্ত্ৰিক পৰম্পৰাটোৰ প্ৰতিয়ে যেন সেইটো মানে ৰজাঘৰীয়াই হওক প্ৰজাঘৰীয়াই হওক চবেই যেন সেই দিয়া নাই বা সেইটোত যেন আমি এতিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ আমি যিটো কৈ থাকোঁ, হয়তো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰো যেন কোনোবাখিনিত আমি পিছু হুকি গুচি গৈছোঁ। আৰু স্খলনটো মানে এইটো ক'ব নোৱাৰে যে অকল আপোনাৰ হেৰিয়াতে হৈছে ঠিক গণতান্ত্ৰিক মানে আমাৰ পলিটিচিয়ান ৰাজনীতিতেই যে অকল স্খলন হৈছে এনেকুৱা নহয়, সামগ্ৰিকভাৱে সকলো দিশতে সংবাদ মাধ্যমতো ইমান ব্যাপক হাৰত স্খলন হৈছে মানে আমি নিজে সংবাদ মাধ্যমৰ ব্যক্তি হিচাপে কেতিয়াবা লজ্জাবোধ কৰোঁ নিজক মানে ঠিক সাংবাদিক বুলি ক'বলৈ। আমাৰ মানে এনেকুৱা বিভিন্ন কথাৰ আমি হেৰি হৈ থাকিছোঁ। ঠিক এনেকুৱা কথা এতিয়া তাৰ সকলোবিলাকৰো ঊৰ্ধত মানে সকলোবিলাক ভাল বেয়া যোৱা সময়খিনিত থাকিলে বা গ'ল, কিন্তু এই সকলোবিলাকৰ ঊৰ্ধত কিন্তু আৰু এটা কথাও থাকিলে ঠিক উন্নয়নৰ কথাটো আমি কোনোবাখিনিত ক'বই লাগিব। আমাৰ পিছফালে যদি আমি যদি চাওঁ কেইবাখনো দলং, এই কথাবিলাক ভাল লাগে কোনোবাখিনিত যে ইমান সুন্দৰকৈ ডাঙৰ দলং বনাই আছে। আগতে আমি উত্তৰ গুৱাহাটীৰ যিটো মানে দূৰত্ব এটা আছিল কিমান বেছি আছিলে, এতিয়া এইফালে গৈছে ৰৌপৱে, এইফালে এখন ব্ৰিজ, সেইফালে আকৌ শৰাইঘাটখন আছে, শৰাইঘাটৰ পৰ্যটনৰ ক্ষেত্ৰতো শৰাইঘাটৰ নতুন দলংখন, তাৰ ওচৰত এতিয়া শুনিছোঁ আকৌ ৰেল দলং আৰু এখন হ'ব। এই গোটেই কথাবিলাক এই উন্নয়নৰ কথাটো কোনোবাখিনিত কিন্তু আমাৰ কাৰণে ভাল লগা কথা। আৰু পৰ্যটনৰ দিশটোত যদি চাওঁ যে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আমি আগতে কাজিৰঙা কথা আমি গম পাই আছিলোঁ, ঠিক তেনেকৈ এতিয়া চৰাইদেউ জিলা যেতিয়া হৈ যোৱাৰ পিছত এতিয়া চৰাইদেউ ঠাইখিনিও যে চৰাইদেউ এটা হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হ'ল। এনেকুৱা আমি বহুত বস্তু কিন্তু আমাৰ অসমৰ কাৰণে বা গৌৰৱৰ কিছুমান কথাও আমি পাইছোঁ।
অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে সেইবিলাক ডাঙৰ কথা। এইবিলাক ডাঙৰ কথা। এনেকুৱা ধৰণৰ আমাৰ মানে কোনোবাখিনিত এই যোগাত্মক বহুত আছে। এই নিৰাশাৰ মাজতো কিন্তু আমি যথেষ্ট আশাবাদী হ'ব পৰা আমাৰ এই কথাবিলাকে আশাবাদীও কৰি ৰাখিছে। আৰু সামগ্ৰিকভাৱে পঢ়া শুনাৰ ক্ষেত্ৰতো ল'ৰা ছোৱালীবিলাকে এতিয়া ACS IAS IAS পোৱাৰ যিটো মানে আমাৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিয়াৰ মানে আমাৰ হাৰটো বা তাত সফল হৈ ওলাই অহাৰ হাৰটো। মই এটা বস্তু দেখিছিলোঁ যে চাইছোঁ যে আগতে আমাৰ যিবোৰ অফিচ আছিলে চৰকাৰী অফিচবিলাকত সাধাৰণতে যিকেইজন থাকে ধৰক IPS অফিচাৰ বা অন্যান্য যিখিনি জিলা আয়ুক্ত প্ৰশাসনিক বিষয়া সাধাৰণতে বাহিৰৰ লোক আছিল। বিহাৰ হওক বা উৰিষ্যা হওক বা বেলেগ ঠাইৰ। এতিয়া কিন্তু আমি যথেষ্ট আমি নিজৰ মানুহ পাইছোঁ, অসমৰ বহুত ল'ৰা ছোৱালীক পাইছোঁ। সেই কথাটো এটা ডাঙৰ কথা। আগতে মানে আমাৰ ল'ৰা ছোৱালী UPSC পৰীক্ষাত বহুত বেছি মানে পাৰ্টিচিপেট কৰা নাছিল, অংশগ্ৰহণ কৰা নাছিল, আৰু কৰিলেও তাৰ হাৰটোও মানে কম আছিল, সফলতাৰ হাৰটো। এতিয়া দেখিব যে আপুনি মানে যথেষ্ট সংখ্যক ল'ৰা ছোৱালী তাত এইটো মানে এটা নিজৰ লক্ষ্য হিচাপে লৈছে, আৰু এইটো আচলতে ওচৰ চপাই আনিব পাৰিছে মানে নতুন প্ৰজন্মই যে UPSCটো বহুত এনেকুৱা হৈছে যে কোনোবাখিনিত এনেকুৱা হৈ গৈছে আমাৰ ল'ৰা ছোৱালীবিলাকে, আমি আগতে কৈ থাকোঁ যে নিবনুৱা সংখ্যা বাঢ়িছে। এতিয়া চৰকাৰেও বিভিন্ন পোষ্টবিলাক খুলি দিয়ে, বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে। শেহতীয়াকৈ 2025 চনত শিক্ষা বিভাগেও যে ঘোষণা কৰিছে যে 25 চনত বহু ল'ৰা ছোৱালীক নিযুক্তি দিব শিক্ষা বিভাগত, তেনেকুৱা। আৰু শিক্ষকৰ ক্ষেত্ৰতো আগতে এগৰাকী বিজ্ঞান শিক্ষকে অংক পঢ়াব লগা হৈছিল, এতিয়া অংকৰ কাৰণে আকৌ সুকীয়াকৈ পোষ্ট কৰিব। তেতিয়াহ'লে তেনেকৈ যদি হয়, বহুখিনি ল'ৰা ছোৱালী আমাৰ যিখিনি শিক্ষিত, যিয়ে শিক্ষকতাৰ লগত জড়িত হ'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব। আৰু পঞ্চায়ত নিৰ্বাচনো আহি আছে সমগ্ৰ, আৰু এক ৰাষ্ট্ৰ যিটো আমাৰ এটাই নিৰ্বাচন হোৱাৰ এটা কথা, সেই কথাটো এতিয়া খুবেই চৰ্চিত আলোচিত। এনেকুৱা আমি বহুত বিষয়ে পাইছোঁ, আৰু যিবিলাক বিষয় আমাৰ কাৰণে যথেষ্ট এটা আশানুৰূপ ফল বুলি আমি ক'ম। আৰু যিখিনি আমি বেয়া দিশবিলাক, আমি যিবোৰ বেয়া দিশ বুলি ভাবি আছোঁ, প্ৰত্যেকেই জানে। বিভিন্ন ধৰণৰ অসামাজিক যিবোৰ কাৰ্যকলাপ, বিভিন্ন অনৈতিক বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ মাজত খুব চৰ্চিত হৈ আছে। সেই দিশবিলাক যেন আমি এৰাই চলি যে নতুন বছৰটো, আগন্তুক নৱবৰ্ষ 2025 বৰ্ষটো, তাৰ লগতে আহি আছে মাঘৰ বিহু। আপোনাক মাঘৰ বিহু শুভেচ্ছা দিলোঁ। আমাৰ যিহেতু মাঘ যে ভোগালী মাহ, আমি আশা কৰিম আমাৰ ফালৰ পৰা, আৰু যিসকলে আমাৰ এই ভিডিঅ'টো চাব তেওঁলোকক আমি এতিয়া কি শুভেচ্ছা এটা দিম। আজি বছৰৰ অন্তিমটো দেওবাৰ, আৰু ইয়াৰ পিছত আৰু 2টা দিন, এই 2টা দিনে অফিচ কোৰ্ট কাছাৰী কাৰ্যালয় সকলো খোলাই থাকিব। আজি আমি সময় পালোঁ, সেইকাৰণে আহিলোঁ। এই ঠাইখিনি কোনখিনিত আহিছোঁ আমি? এইখিনি আমাৰ হ'ব এইটো আপোনাৰ মধ্যম খণ্ড, উত্তৰ গুৱাহাটী মধ্যম খণ্ড। মধ্যম খণ্ডৰ চাপৰি বুলি ক'ব পাৰে, কাৰণ আমাৰ মূল মধ্যম খণ্ডটোতো ৰাস্তাৰ সিপাৰে আছে। আমি মানে ঠিক চাপৰিখিনিত আহিছোঁ। বেলিও লহিয়ালে, বেলিও লহিয়াব হৈছে। আমাৰ খাদ্যও আমাৰ সাজু হৈছে। আমি যিটো উদ্দেশ্য আহিছোঁ, আৰু উদ্দেশ্য বিধেয় আমি উদ্দেশ্যটো আমি সমাপ্ত কৰিম বাৰু। আমি কিছু সময়ৰ পিছতে আমাৰ খাদ্যবস্তু আমি সম্পূৰ্ণ কৰিছোঁৱেই। যে আৰু নতুন বছৰটোত মানে এনেকুৱা বিশেষ কিবা পৰিকল্পনা 5টামান আমি কেনেকুৱা ধৰণে ল'লে আমাৰ কাৰণে আমি ভাল হ'ব, আপোনাৰ মানে চিন্তাত, আৰু আমাৰ কেনেকুৱাকৈ আমি ল'ব পাৰোঁ, চিন্তা কৰিব পাৰোঁ? মানে আচল কথাটো চিন্তা আমাৰ থাকে, কিন্তু ধৰক ব্যৱসায় বাণিজ্য ক্ষেত্ৰখনত হওক, বা মই ভাবোঁ আৰু ঠিক তাৰমানে কথাটো এনেকুৱা, চব ব্যৱসায় বাণিজ্য কৰোঁতে এটা বস্তু খুব চৰ্চা হ'ল যোৱা বছৰটোত, যিটো ট্ৰেডিং কেলেংকাৰী বিষয়টো লৈ পেলাই খুব চৰ্চা হ'ল। আজিও সেইবিলাক আইনৰ দ্বাৰত চলি আছে। তেনেকুৱা ধৰণে আমি নতুন পৰিকল্পনাবিলাক ধৰক যোগাত্মকভাৱে আমি এনেকুৱা কিবা কি কৰিলে বেছি ভাল হ'ব পাৰে? মানে এনেকুৱা লাগে, আৰু মই সাংবাদিকতাৰ সমান্তৰালকৈ মই নিজৰ কিবা মানে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। এই ঠিক মোৰ এই অলপ অভিজ্ঞতাৰ পৰা, মানে ব্যৱসায়ৰ লগত জড়িত হোৱাৰ অভিজ্ঞতাৰ পৰা মই 2টামান কথা উপলব্ধি কৰিছোঁ। আচলতে আমি যদি আমাৰ জাতি, সভ্যতা, সংস্কৃতি চব যদি ৰখাব খুজি পেলাই আমি যদি আগবাঢ়ি যাব খোজোঁ, আৰু অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাটো লাগিবই, সেইটো আটাইতকৈ ডাঙৰ বস্তু। কিন্তু সেই স্বাৱলম্বী হৈ যদি আমি আগবাঢ়ি যাব খোজোঁ, মই ভাবোঁ যে আমি আচলতে
মানে কৃষিলৈকে উভতি যাব লাগিব আৰু তেতিয়াহে হয়তো আমাৰ জাতিও যিটো বাচিব। আমি যে কওঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব লাগে, সেইটোৱে কথা। আমি তাৰমানে কথাটো এনেকুৱা হ'ব কোনোবাখিনিত আমি কৃষিভিত্তিক উদ্যোগ গঢ়িব লাগিব, কৃষি নিজেই কৰিব লাগিব, নিজে কৰিব লাগিব। আমি মানে আচলতে মানুহবিলাক পথাৰলৈ উভতিব লাগিব। মোৰ মানে নতুন বছৰৰ আচলতে উপলব্ধিও ঠিক তেনেকুৱাই। তেনেকুৱা হয়। আৰু মই নিজেও ভাবিছোঁ বা মই নিজে অলৰেডি এই যোৱা সময়খিনিত মই কিছু তাৰ কাৰণে ভেটি এটাও নিৰ্মাণ ভেটি কৰিছোঁ। এটা আপুনি নিৰ্মাণ হয়, কৰিছে আৰু মই যাতে উভতি মই যদি কওঁ যে নৱজ্যোতি কলিতা তেওঁ যিটো ভেটি নিৰ্মাণ কৰিছোঁ বুলি কৈছে, খিলঞ্জীয়া নামৰ এখন স্বাৱলম্বী, আমাৰ অসমীয়া মানুহৰ স্বাৱলম্বী হোৱাকৈ আপোনাৰ তাত বিভিন্ন ধৰণৰ আপুনি বস্তু উপলব্ধ কৰি ৰাখিছে। চান্দমাৰিত আছে, এতিয়া ফ্লাইঅভাৰ নিৰ্মাণ হৈ থকাৰ কাৰণে ঠাইখিনি যথেষ্ট অলপ অসুবিধা হয় যদিও নতুন ষ্টল আৰু এটা খুলিছে, সেইখিনি ৰাজগড়ৰ যিটো লিংক ৰোডৰ পৰা আহি ৰেলৱে ক্ৰছিঙৰ ওচৰতে আছে। তাতে কি নামত খুলিলে আপুনি? ফ্ৰজেন বুলি আছে। ফ্ৰজেন আইলেণ্ড। ফ্ৰজেন আইলেণ্ড বুলি আছে। তাতে আমাৰ থলুৱা যিখিনি সামগ্ৰী তাতো উপলব্ধ কৰোৱাইছে। আৰু যিখন খিলঞ্জীয়াত কি আছে উপলব্ধ কৰিছে? খিলঞ্জীয়াত আমি মানে গাঁৱত উৎপাদিত আৰু চব চাউলৰ পৰা চিৰা, মুড়ি, হুৰুমলৈকে আমি এতিয়া দৈ বা ছিজনত গাখীৰ, দৈ এনেকুৱা বস্তু পোৱা যায়। মই ভাবিছোঁ যে আচলতে গাঁৱৰ এই তিল, মাহ, সৰিয়হ যিমান বস্তুৱেই হয়, আমাৰ গুড় বা লাৰু পিঠা বিহু চবখিনি আহি আছে, লাৰু পিঠাৰ পৰা হয়, আমি যিমান পাৰিছোঁ যে আমি ভাবিছোঁ এনেকুৱাকৈ গাঁৱৰ মানুহে আচলতে উৎপাদনটো চবেই কৰিব পাৰে, আপুনি কৰিব চহৰতেই পাৰে। থাকক, গাঁৱতেই থাকক, কিন্তু বিক্ৰীৰ আচলতে বজাৰ এখন নাই। ঠিক আমি যদি এখন বজাৰ সৃষ্টি কৰিব পাৰোঁ, মোৰ মানে ঠিক তেনেকুৱা এটা কথাহে লাগে যে বজাৰ এখন সৃষ্টি কৰিব পাৰিলে মানুহ স্বাৱলম্বী মানে হ'ব পাৰিব। ধৰক মই যদি কওঁ, আপুনি এগৰাকী এজ এ এণ্টাৰপ্ৰিনাৰ বা উদ্যমিতাৰ লগত জড়িত এগৰাকী ব্যক্তি হিচাপে, যে যিসকলে গ্ৰাম্যাঞ্চলত এতিয়া ভাবিছে যে সৰুকৈ আমি কৰি আছোঁ, তেওঁলোকেও যদি আপোনাৰ দৰে ব্যক্তিসকলক যদি যোগাযোগ কৰে বা তেওঁলোকক এখন বজাৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত, গুৱাহাটীতো এখন বজাৰ কৰিব পাৰিব। আজিকালি সমগ্ৰ অসমখনক কোনো এটা নিৰ্দিষ্ট ঠাই যে গুৱাহাটী বহুত দূৰ তেনেকুৱা নহয়, কুৰিয়াৰ ছাৰ্ভিচ আছে, কুৰিয়াৰৰ যোগেদি আহে, নহয়নে? মানুহৰ হাতত পৰাৰ বহুত এতিয়া সুবিধা উপলব্ধ হৈ আছে। আৰু পে'মেণ্টৰ কথাটো, পইচা পাতিৰ ক্ষেত্ৰতো অনলাইন ব্যৱসায় আজিকালি সকলোখিনি কৰিব পাৰি, সম্ভৱ হয়। আৰু মানে মই ইয়াৰ লগে লগে আৰু এটা কথা কওঁ, মোৰ কিছু সীমাবদ্ধতা আছে। ঠিক সীমাবদ্ধতাৰ কাৰণে হয়তো মই নিজে উৎপাদন কৰি আনিব পৰা নাই, কিন্তু মই ভাবোঁ যে মানুহ আচলতে উৎপাদনৰ পৰ্যায়লৈকে যাব লাগে। আৰু মই এইবাৰ কিন্তু ঠিক তেনেকুৱা এটা কথাই ভাবিছোঁ যে নতুন বছৰত ঠিক তেনেকুৱা যে মোৰ যি সৰুকৈ অলপ মাটি আছে, সেই মাটিখিনিতে মই কিবা পাণৰ খেতি কৰাৰ হয়। মই এতিয়া যোৱা বছৰত প্ৰায় 100 জোপামান পাণ মানুহে এনেকৈ কয় যে পাণত ধন, এনেকৈ বুলি এটা কথা আছে। মই নিজে 100 জোপামান পাণ মানে পৰীক্ষামূলকভাৱে লগোৱাৰ ব্যৱস্থা কৰিছোঁ। ড্ৰেগন ফ্ৰুইটছ প্ৰায় 50 জোপামান মই লগাইছোঁ। একে সময়তে অমিতা মই 50 জোপামান লগোৱাৰ যত্ন কৰিছোঁ। বাকী শাক পাচলিটো কিবা কিবি এনেকুৱা থাকিলে, মোৰ আচলতে মই যিহেতু বেছি সময় গুৱাহাটীত থাকোঁ, সিমান সম্ভৱ মোৰ কাৰণে নহয়। তথাপিও মই ভাবিছোঁ যে নতুন বছৰটোত ঠিক তেনেকুৱা এটা কথাই যে অলপ নিজেই অলপ পথাৰলৈ গৈ বা পথাৰত লাগি পথাৰো আমাৰ, বজাৰো আমাৰ, আমি এই কনচেপ্টটো আমি সদায় কৈ থাকোঁ বা ভাবি থাকোঁ। এতিয়া যদি আপুনি যিদৰে কৰিছে, সকলোৱে যদি তেনেকৈ ওলাই আহে, ডিব্ৰুগড়ৰ ফালে এগৰাকী ব্যক্তি, ধনীৰাম চেতিয়া নামৰ কোনোবা এগৰাকী ব্যক্তি, মই ছ'চিয়েল মিডিয়াত দেখা পাই থাকোঁ, তেওঁৰ নদী চাপৰিটো কৰে, বিভিন্ন ধৰণে কৰিছে। আৰু তেওঁ বুলিয়ে নহয়, মই তেওঁৰ নামটো আহিল কাৰণে ক'লোঁ, এনেকুৱা বহু লোক আছে। আৰু আমি যদি মানে পথাৰলৈ উভতি নাযাওঁ, মানে আমি এই জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানতেই থাকি যাব। আমি কোনোবাখিনিত যদি নিজেই বাচিব লাগে। চৰকাৰেও কিছুমান প্লেনিং কৰে, কিন্তু সেই তেওঁলোকৰ যিবোৰ পৰিকল্পনাবিলাকত হয়তো আৰম্ভণিটো ঠিকেই হয়, কিন্তু তাৰপিছত গৈ সেইখিনিত নহয়গৈ। আমি তেনেকৈ দেখিছিলোঁ যে আমাৰ এইটো এটা যে কৰিছিলে গৰুসুতি প্ৰকল্প, পাছত গৰুসুতি প্ৰকল্প দেখিলোঁ যে তাৰ সঠিক যি ধৰণেৰে তাৰ এটা ফলপ্ৰসূ ৰিজাল্ট আহিব লাগিছিল বা ফলাফল আহিব লাগিছিল, পিছত নহ'লগৈ বুলি বিভিন্ন ধৰণেৰে আমি বাতৰিটো পাইছিলোঁ। তো আচলতে চৰকাৰেও যদি তেনেকুৱা পদক্ষেপ লয়, আপোনালোকৰ দৰে ব্যক্তিসকলক হয়তো একগোট কৰি পৰিকল্পনা কৰিব পাৰে। আৰু আমি সংবাদ মাধ্যমৰ ব্যক্তিসকলেও আমি এটাই আশা কৰোঁ যে নতুন ধৰণেৰে চৰকাৰে আগন্তুক সময়ত চিন্তা কৰক, বিশেষকৈ গ্ৰাম্য অৰ্থনীতি, আমাৰ ৰুৰেল ইকনমি, যিটো আমি গ্ৰাম্য ইকনমিটো যদি আমি নকৰোঁ নহয়, আমাৰ পইচাটো হয়তো বাহিৰলৈ গুচি যাব। আমাৰ যদি ইয়াতে উৎপাদন হয়, ইয়াতেই হয়, আৰু টকাটো ইয়াতে থাকি যাব। আৰু চবতকৈ ভাল লগা কথাটো এনেকুৱা, আপুনি যেতিয়া ধৰক দোকানত গৈ নিকিনিও
আপুনি নিজেই যদি চলিব পৰা হয় ঘৰত যি শাক চব্জি আছে আপুনি নিজে চাউলকেইটাতো হৈয়ে যায় শাক চব্জিখিনি কিবা এটা উৎপাদন কৰি পেলাই যদি আপুনি চলি যাব পাৰে তাতকৈ মই ভাবোঁ যে অলপ ভাল কথা এটা নহ'ব এতিয়া অসমৰ শাক পাচলি ডুবাইলৈ ৰপ্তানি হোৱাৰ কথা হৈছে যাতে আমাৰ আমদানি হ'ব নালাগে আমি ৰপ্তানি কৰোঁ আমদানিটোতো আমাৰ যিবোৰ আমি এতিয়া আমাৰ ইয়াতে বস্ত্ৰ উদ্যোগ বা আমি কাপোৰ আমি ইয়াতে তৈয়াৰ আমাৰ তেনেকৈ নহয় বা কটনৰ যিটো খেতি গাৰো হিলছ ক'ৰবাত হয় কিন্তু আমাৰ ইয়াত তেনেকুৱা বিশেষ নহয় সেইকাৰণে আমি তেনেকুৱা যিবোৰ দৰকাৰী বস্তু বা গাড়ী মটৰ আমাৰ ইয়াত কাৰখানা নাই আমি তেনেকুৱা বস্তু আমি আনিছোঁ বেলেগ কথা কিন্তু আমাৰ ইয়াত উৎপাদিত বস্তুখিনি যাতে বেলেগ হৈ লওক একদম আৰু এটা কথা আছে চৰকাৰ বুলি কওঁতে মোৰ মনত আহিলে মই দেখিলোঁ ইয়াতে কিমান হাজাৰ হাজাৰ মানে বিঘাই হ'ব হেক্টৰে হ'ব আৰু ঠিক এনেকুৱা মাটিভূমিটো আছে চৰকাৰে আচলতে ঠিক সকলো সময়তেতো কৰিব নোৱাৰে যিখিনি সময়ত মাটিটো আজি প্ৰায় 3 মাহ 4 মাহ দিন যিখিনি সময় মুকলি হয় এইবিলাক মাটি খালী অৱস্থাত আছে চৰকাৰে যদি ঠিক তেনেকুৱা এটা উদ্যোগ লয় মই ভাবোঁ যে হিতাধিকাৰী সৃষ্টি নকৰাকৈ বা হিতাধিকাৰী সৃষ্টিখিনিও মোৰ হিচাপত এনেকুৱা এটা কথা হ'ব পাৰে যে হিতাধিকাৰীখিনি আচলতে চৰকাৰী মানে খেতিয়ক মানে কি তেওঁলোকক হিতাধিকাৰী সৃষ্টি কৰক মানে তেওঁলোকক খেতিয়ক হিচাপে সৃষ্টি কৰক যে হিতাধিকাৰী হওক তেওঁলোক খেতিয়ক হিচাপে কাম কৰা বা তেওঁলোকক যিটো চৰকাৰী লোন দিয়া যায় সেই শ্ৰমৰ বিনিময়ত ঋণ মাফ বুলি কৈ দিয়াৰ লগে লগে কথাটো বেলেগ হৈ যায় টাইপৰ যিটো কথা আছিলে তেওঁলোকক যদি প্ৰকৃতাৰ্থত যদি আচলতে ইয়াতে মাটিত লগাব পাৰে মানুহখিনিক হিতাধিকাৰী পইচাখিনিয়ে দিয়ক তেওঁলোকক দি পেলাই যদি এইবিলাক মাটিত খেতি কৰাব পাৰে এনেকুৱাকৈ থাকে তেতিয়াহ'লে আমাৰ শস্যও নদন বদন হ'ল আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বীও হ'লোঁ আৰু সাংঘাতিক ধৰণৰ মই ভাবোঁ যে এটা অৰ্থনৈতিক এটা মানে আন্দোলন এটা ঠিক সেইটো সৃষ্টি হ'ব মই ভাবোঁ যে চৰকাৰ বা প্ৰশাসন বা এনেকুৱা আমি চব কথা চৰকাৰলৈকে ঠেলি দিয়াতকৈও নহ'ব আমি ধৰক যিখিনি মানুহে পাৰে আমাৰ সমাজত আমি পাৰোঁ বা আমাৰ নিচিনা আৰু কোনোবাই যদি পাৰে মানে ঠিক সেনেকুৱা এটা উদ্যোগ লৈ পেলাই যিখিনিয়ে যাৰ যি সামৰ্থ্যই কোলে আপুনি আপোনাৰ ঘৰত এবিঘা মাটি আছে প্ৰত্যেক ভূমিয়ে হওক আপুনি এবিঘা মাটিত পেলাই নথবচোন আপুনি কিবা এটা কৰাৰ যত্ন কৰকচোন একো নহ'লেও লাই দুজোপা হ'লেও কিবা এটা ৰোকচোন কিবা এটা কৰক গছ দুজোপাই ৰোক এই আমাৰ আৰু এতিয়া জৈৱিকভাৱে আমি সাৰ উৎপাদনৰ কথাটো খুব গুৰুত্ব দিছে আমাৰ এতিয়া কেঁচু সাৰ বনাই বহুতে ভাৰ্মি কম্প'ষ্ট যিটো কওঁ বা পচন সাৰ বনাই তাৰমানে আপুনি যেতিয়া নিজৰ খেতিডৰাত নিজৰ মাটিত কিবা এটা ৰুব নহয় বীজ এটা ৰুব পিছদিনাখন এসপ্তাহ পিছত হওক বা কেইদিনমান পিছতে হওক যেতিয়া দুটা কলি ওলাব নহয় তেতিয়া তাৰ যিটো চোৱা আৰু খোৱাৰ দুইটা আমেজ বেলেগ মানে আমেজ আৰু সেই আমেজটোৱে মই ভাবোঁ যে পৃথিৱীৰ কোনো মানে এটা দিব নোৱাৰে বজাৰখন আচলতে আমি বজাৰৰ পৰা গাঁৱৰ মানুহে লাও কোমোৰা বিলাহী জিকা ভেন্দি বজাৰখনত তেওঁলোকৰ শাক পাচলি বাৰীখন নহয় ঘৰৰ বাৰীখনৰ পৰা বজাৰখনলৈ লৈ যাওঁ গাঁৱৰ মানুহেও আজিকালি দেখা যায় যে বাহিৰৰ পৰা কিনি আনে সেই বস্তুটো আৰু এইফালে লৈ আহিছে হাঁহৰ মাংস কোনে বনাইছে তুমি লগ লাগি আৰু এজন ৰান্ধনী আমাৰ আছিলে ৰান্ধনী এতিয়া বহি আছে ৰান্ধনী আছে দূৰত বহি আছে যে হাঁহ মাংস আমি খাব লাগিব এক পিচ হ'লেও খাব লাগিব এক পিচ হ'লেও আমি হাঁহৰ মাংস খাই চাওঁ কেনেকুৱা হৈছে আমাৰ গৰম হৈ আছে তথাপিতো ভাল আছে খালোঁ আমি হাঁহৰ মাংস খালোঁ নালাগে হৈ গৈছে নাই হৈ যাব জ্বলাও ধুনীয়া দিছে আমি যে এতিয়া হাঁহটো খালোঁ হাঁহৰ মাংসটো খালোঁ আমাৰ অসমত হাঁহ পুহিবৰ কাৰণে আমাৰ পুখুৰী লাগে পানী লাগে আৰু মুৰ্গী পুহিবৰ কাৰণে শুকান ঠাই লাগে গঁৰাল লাগে এতিয়া আমাৰ এটা কথা আছিলে বিহুগীততো আছে যে পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু এতিয়া যদি আমি গাঁৱত যাওঁ আমি ভঁৰালটো দেখা নাপাওঁ চৰু দেখা নাপাওঁ আমি যেনেকৈ চৰু বুলি আমি কওঁ মানে আমাৰ এটা পাকঘৰ থাকে সেই পাকঘৰটো এটাই ঘৰ হ'ল এতিয়া গৰুটো দেখাই এতিয়া ৰাজনৈতিক যাৰ নাই গৰু সি সবাতোকৈ সৰু আৰু যাৰ নাই ধান তাৰ নাই মান এনেকুৱা আমাৰ যিবোৰ ডাকৰ বচনৰ আছিলে শ্লোক আছিলে বা আমি শ্লোক বুলি কৈছোঁ তেনেকুৱা ধৰণৰ আৰু আমাৰ বিভিন্ন শ্লোকত আমি তেনেকৈ পাওঁ বা বিভিন্ন বচনত আমি তেনেকৈ পাওঁ কথাবিলাক আছে আমাৰ সমাজখনক তেনেকৈ চলি আহিছিল এতিয়া সেই সমাজখন কোনোবাখিনিত যেন আঁতৰি গুচি গ'লোঁ আমি এতিয়া যে আমি সেই হাঁহ মাংস অকণমান টেষ্ট কৰি চালোঁ আমি আজি গুৱাহাটীৰ বজাৰত এটা হাঁহৰ মূল্য প্ৰায় 500ৰো অধিক 700 টকা 500ৰো অধিক
700 টকাত কিনিবই লাগিব কাৰণ আমি হোলচেলাৰ হিচাপে যদি কিনিব যোৱা যায় 500 টকাৰে পৰিবগৈ এটা আমি যদি আচলতে অৰ্থনীতিৰ কথাটো এনেকুৱা কাৰণ গাঁৱততো পুখুৰীৰ অভাৱ নাই একদম মাছো পুহিব পাৰোঁ হাঁহো পুহিব পাৰোঁ আমাৰ নে মাটিৰ অভাৱ আছে নে পানীৰ অভাৱ আছে চব আছে আমি মাত্ৰ মানুহবিলাক আচলতে কিবা কৰাৰ কাৰণে মই ভাবোঁ যে চৰকাৰ প্ৰশাসন এইবিলাকৰ দায়িত্ব তাতে যে মানুহবিলাকক এম্পাৱাৰ্ড কৰক কিবাকে তেওঁলোকক মানে আচলতে কৰ্মমুখী কৰি হিতাধিকাৰীৰ এই গোটেই ধাৰণাটোৰ পৰা মানুহক আঁতৰাই আনক আনি মুৰ্গী যদি পুহিছে আমাৰ স্থানীয়ভাৱে আমি ঘৰুৱা যিটো লোকেল মুৰ্গী বুলি কওঁ আমাৰ যদি কণী উৎপাদনৰ ক্ষেত্ৰত আমি যদি নিজে গুৰুত্ব দিওঁ কাৰণ এতিয়া এটা কণীৰ মূল্য বহুত হ'লগৈ হাঁহৰ কণীৰ মূল্যও তেনেকুৱা বেছি এতিয়া হাঁহটো দুই ধৰণে হয় হাঁহৰ এতিয়া সেইখিনি যেতিয়া বজাৰ এখন যদি ওলাব লগা হয় তেওঁলোকে ঘৰতে পুহিলে পোহাৰ পিছত এতিয়া মাছটো আমি স্থানীয় আমাৰ অসমৰ যিবোৰ মাছ আছিলে এতিয়াতো বহু মাছ পাবলৈ নোহোৱা হৈ গ'ল আমি যি বাহিৰৰ অন্ধ্ৰপ্ৰদেশৰ মাছ আমি ইয়াত খাই আছোঁহি যি অসমত এটা সময়ত আমি মাছৰ উৎপাদন নিজে কৰিছিলোঁ প্ৰত্যেকৰ ঘৰত পুখুৰী আছিল প্ৰত্যেক ঘৰতে এটা পুখুৰী খন্দাটো এটা নিয়ম আছিলে কাৰণ পুখুৰীটোৰ পানীখিনিও আমি শাক পাচলিৰ কাৰণে ব্যৱহাৰ কৰোঁ ঘৰৰ কাপোৰ কানি ধোৱাৰ পৰা সকলো কামত ব্যৱহাৰ কৰিব পাৰোঁ এটা স্বাৱলম্বী অৰ্থনীতি আচলতে মানুহৰ প্ৰতি ঘৰ মানুহত অসমীয়া মানুহৰ ঘৰে ঘৰে আছিল আমি নিজেই চলিব পৰাকৈ অন্তত আমি ইমান মানে পৰমুখপেক্ষী হৈ আমি মানে বজাৰত যাব নলগাকৈ এটা অসমীয়া পৰিয়াল চলিব পৰাকৈ আচলতে গোটেই অসমীয়া পৰিয়াল বুলি ক'লে সেই গোটেই মানে অসমীয়া বুলি কোৱাৰ লগে লগে অসম বুলি কোৱাৰ লগে লগে এই গোটেই কথাবিলাক আহি পৰে আৰু যেতিয়া এটা আছিলে যে এই অসমৰ বাৰীৰ যিটো কনচেপ্ট আমি এখন বাৰী নিৰ্মাণ কৰা মানে আমাৰ ঘৰৰ শাক পাচলিৰ পৰা সকলোখিনি কৰিবৰ কাৰণে মোমাই তামুলী বৰবৰুৱাৰ সেই ক্ষেত্ৰত বাগান বা বৰবৰুৱাই সেইটো ক্ষেত্ৰত কিন্তু বাৰী এটা পদক্ষেপ লৈছিলে তেনেকুৱা ধৰণৰ কথাবিলাক আছে যে আশা কৰিছোঁ যে এই গোটেই পৰিকল্পনাবিলাক নতুন বছৰটোত নতুন সময়ত নতুন ধৰণেৰে ৰাইজে গুৰুত্ব দিয়ক চিন্তা কৰক পৰিকল্পনা কৰক পিকনিকৰ মাজতে আনন্দ ফূৰ্তিৰ মাজতে আমি কিছু গুৰুত্বপূৰ্ণ কথাও পাতিলোঁ যে আমি সদায় ফূৰ্তি কৰিয়ে আছোঁ ফূৰ্তিৰ মাজতো যদি আমি অকণমান এনেকুৱা ধৰণৰ কথা পাতিব পাৰোঁ বা আপোনালোকেও চিন্তা কৰিবচোন মতামত দিব যে কথাটো কেনেকুৱা হ'ল আমাৰ কাৰণে পৰিকল্পনাবিলাক বা আমাৰ আলোচনাবিলাক সদায় তেনেকুৱাই হ'ব লাগে যে যোগাত্মকভাৱে আমি কিবা এটা কৰিব পাৰোঁ নেকি আমাৰ আছে চিনাকি কৰাই দিছোঁ ওচৰতে আছে হিতেশ ডেকা তেওঁ কাটিছে টেঙা তেওঁ চকলা টেঙা দি অকলে নাখাবা এটা কথাই আছে আগতে আমি এতিয়া চকলা টেঙা অকলে নাখাওঁ আমি ভগাই পতাই খাওঁ আজি বছৰটোৰ শেষ দিন বুলি ক'লে ভুল নহয় আৰু শেষৰটো ৰবিবাৰ আৰু 24 ঘণ্টা বাকী নাই চাগে দেওবাৰ যাব সোমবাৰ আহিব গৈ থাকিব দিনবোৰ আহি থাকিব দিনবোৰ আমিবোৰ এই বছৰৰ শেষৰ দিনত যোৱা এই বছৰৰ দিনত 365 দিনত যিবোৰ দুখ কষ্ট হৈ গ'ল সকলো পাহৰি আজি শেষৰ দিনটোত আমি অলপমান ফূৰ্তি ফাৰ্তা কৰিব আহিছোঁ যেন অহা দিনবোৰত আকৌ সেই আমি এটা ভাল লগা দিন হৈ থাকে ইমান দুখবোৰ আঁতৰি এটা সুখলৈ বা ভাল লগা শইকীয়াৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে শইকীয়া গুৱাহাটীতে থাকে গুৱাহাটীত থাকে নিজেই যথেষ্ট ব্যস্ত মানুহ চাকৰি এটাও কৰে তাৰ মাজতো আচলতে শইকীয়া ইমান ডাঙৰেই খেতিয়ক শইকীয়াৰ ইমান ডাঙৰ খেতি আমি যে অলপ আগত পাতি আছিলোঁ এইটো মানে খেতি আমাৰ বজাৰ আমাৰ পথাৰ আমাৰ মন থাকিলে শইকীয়াই নিজৰ ঘৰত মানে গুৱাহাটীৰ পৰা শইকীয়াৰ ঘৰ 40 কিলোমিটাৰমান আঁতৰত হয় তথাপিও শইকীয়াই তাত গৈ পেলাই যি খেতি কৰিছে তাত গৈ অহা যোৱা কৰি হওক ৰাতি গৈ হওক খেতি যে আজিও চলাই আছে তেওঁ নিজৰ ৰুমত তেওঁ নিজৰ বাৰীত উৎপাদিত বস্তুৰে তেওঁ নিজৰ তেওঁ কৈছে যে তেওঁ জালুকৰ খেতি কৰিছে পানৰ খেতি জালুকৰ খেতি সৰিয়হৰ খেতি থাকে যিটো বিল্ডিঙৰ অফিচ তেওঁৰ সেই বিল্ডিঙৰ ওপৰ মানে ছাদখনো এনে এৰা নাই তাতো খেতি কৰিছে মন কৰিলেই চন আৰু কি কয় বাকৰা মাটিতে ধন এই কথাটো আমি সকলোৱে প্ৰমাণ কৰি দেখুৱাইছে সকলোৱে আমি দায়বদ্ধভাৱে আমি ল'ব লাগে বা আৰু এওঁ যিগৰাকী ব্যক্তি মানে মই কৈছোঁ যে তেওঁ সেই ধৰণেৰে কৰিছে যে খেতি পথাৰ কৰ্মোদ্যমী এটা মন লৈ আপুনি অসম চৰকাৰৰ ফালৰ পৰাও আপুনি কিন্তু স্বীকৃতিপ্ৰাপ্ত এগৰাকী খেতিয়ক খেতি বহুত কৰিছে নতুন বছৰটোত আৰু কেনেকুৱা কি খেতি কৰিব আৰু নতুন বছৰ বুলি ক'লে আচলতে সময়বোৰ গৈ থাকেতো আৰু খেতিটো হ'ল তাৰ মাজতো আপুনি কৰিছে হয় খেতিটো এটা সময়ৰ লগে লগে কৰিব লাগিব সময়ৰ পিছত নহয় আৰু মই যেখিনি সময় পাওঁ
সেই সময়ৰ লগে লগে যেখিনি মানে উপযুক্ত খেতি কৰিব পাৰি সেইখিনি কৰি যাওঁ আৰু মানে সময় উকলি গ'লেতো খেতিটো নহ'ব যি সময়ত যিটো খেতি কৰিব লাগে সেই সময়ত সেইটো কৰাৰ চেষ্টা কৰোঁ আৰু যেখিনি পাৰোঁ সেইখিনি কৰিব মানে কৰি গৈ আছোঁ আৰু খেতি কৰিব লাগে সকলো আমাৰ ল'ৰা ছোৱালী ওলাই আহিব লাগে এতিয়া নতুন প্ৰজন্ম ওলাই আহিব লাগে খেতি আমাক লাগিবই যদি খেতিৰ পৰা আমি গোটেই আমি চলিব লাগিব খাব লাগিব এতিয়া মই দেখিলোঁ এইটো যিটো আমি এতিয়া টেঙা খাইছোঁ চকলা টেঙা বুলি কৈছোঁ এই টেঙাটো মোৰ ঘৰ হৈছে শিৱসাগৰ তাৰ পৰা মোৰ ঘৰৰ পৰা এইটো ইয়ালৈ পঠাই দিয়া টেঙা তাৰপিছত লগতে আৰু এটা আছে মিঠা নেমু বুলি কওঁ আমি এই নেমুটোৰ এটা বিশেষত্ব কি যে এইটো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিও এটা এই নেমুটোক লৈ পেলাই তেওঁলোকে চৰ্চা কৰিছিলে যে এই নেমুটো মানে তেওঁলোকে আহিছে চাইছেহিও যে এই নেমুটো তেওঁলোকে অন্য ঠাইত পোৱা নাই দেখিবলৈতো হয়তো মই প্ৰান্তিকত এবাৰ দেখিছিলোঁ যে হাতীহুৰীয়া নেমু বুলি কোৱা যায় কিন্তু এই নেমুটোৰ ভিতৰত আপুনি যদি খায় নহয় আপুনি টেঙা অনুভৱটো নকৰে সম্পূৰ্ণ মিঠা এটা সোৱাদযুক্ত মানে নেমু আচলতে গোন্ধটো নেমু কিন্তু খাবলৈ আপোনাৰ মানে মিঠা লাগে ঠিক তেনেকৈ চকলা টেঙাটো আছে চকলা টেঙাও আমাৰ এই বস্তুবিলাক যেতিয়া আমাৰ এখন বজাৰ আমি তৈয়াৰ কৰিব পাৰোঁ আমি খেতিৰ কথাই পাতিছোঁ আজি খেতি কথাটো সাধাৰণতে আমাৰ খুব বেছি মানে মানুহে এনেই আলোচনা নকৰে খেতি কথাটো আলোচনা আমি কৰিলোঁ আমি ফল মূলৰ ভিতৰত আমাৰ উদ্যান শস্যৰ ভিতৰত এই টেঙাও এটা অন্যতম আৰু এই টেঙা জাতীয় যিবোৰ আছে আমাৰ অসমত বহুতকেইটা টেঙা হয় সোণাপুৰৰ কমলা এটা নাম আছে তাৰপিছত আমাৰ ইয়াতে চুকা টেঙা আছে ৰবাব টেঙা আছে আৰু এই টেঙাবিলাক কিন্তু ঔষধিযুক্তও হয় কিন্তু আমি এটা ছিজনতহে আমি এইখিনি পাওঁ কিন্তু তাক প্ৰিজাৰ্ভ কৰিব পৰাকৈ ব্যৱস্থা কৰিব পৰা যায় নে নাযায় বাৰু এইবিলাক আপুনি জানে আচলতে প্ৰিজাৰ্ভেশ্যনততো যথেষ্ট জুচ টাইপৰ বনাই পেলাই সেইবিলাকতো আছে চৰকাৰে নকৰাও নহয় এই ক্ষেত্ৰত ধৰক বিভিন্ন আছাম ষ্টেট লিভলিহুড মিছন ষ্টাৰ্টআপবিলাকৰ যোগেদি যথেষ্ট কিবা কিবি কৰিছে এতিয়া মই ভাবোঁ যে এই কথাটো আচলতে কোনোবাখিনিত অলপ আৰু বেছি জনসাধাৰণৰ মাজলৈকে লৈ আহিব লাগিব চৰকাৰে উদ্যোগ ল'ব লাগিব আৰু ঠিক কথাটোৰ লগত অলপ মানুহে আচলতে ঠিক এনেকুৱা নহয় যে চৰকাৰে কিবা এটা দি দিলে হিতাধিকাৰী বুলিয়েই ঠিক ট্ৰিটমেণ্টটো নকৰি চৰকাৰে যদি প্ৰকৃতাৰ্থত তেওঁলোকক এম্পাৱাৰ্ড কৰাৰ যত্ন কৰে মই ভাবোঁ যে এইবিলাক কথাই এনেকৈয়ে আমি অৰ্থনীতিটো টনকিয়াল কৰিব পাৰিম আমাৰ বাৰী আছে যিহেতু প্ৰত্যেকৰে ফল মূলৰ বাৰী আমি কৰিব পাৰোঁ সকলোখিনি কৰিব পাৰোঁ সেইকাৰণে আমি এই কথাবিলাক আৰু আলোচনা কৰিম কেতিয়াবা আজি ব্যস্ততাৰ মাজতো বছৰৰ অন্তিমটো দিনৰ মাজতো আমি কিন্তু অতিকে গুৰুত্বপূৰ্ণ কথা কেইটামানে পাতিলোঁ মই ভাবোঁ যে অধিকাংশ লোকে আজিৰ দিনটোত হয়তো পিকনিক খাইছে ফূৰ্তি কৰিছে আনন্দ ফূৰ্তি কৰিছে বছৰটোত এনেকুৱা ধৰণৰ শেষৰ সময়খিনিত আমি যিকেইটা কথা পাতিলোঁ হয়তো এনেকুৱা পতা মানুহৰ সংখ্যা খুব কমেই ওলাব চাগে বা এনেকুৱা চিন্তা কৰা মানুহৰ পাতিছে কিন্তু আমি আচলতে ৰাইজৰ কাষলৈ লৈ যাব পৰাকৈ আমি পাতিছোঁ কাৰণ এতিয়াতো ডিজিটেল এখন পৃথিৱী ডিজিটেল পৃথিৱীখনত বিভিন্ন কৰি আছে কামটো হয়তো আলোচনা নকৰাকেও বহুত মানুহে কাম কৰি আছে আমাৰ ইয়াতে ডালিম হয় তেনেকৈ আম কঁঠাল তৰমুজ এইবোৰ বিদেশলৈ ৰপ্তানি কৰা আমি দেখিছোঁ আমি ইয়াৰ পৰা পঠিওৱা যে এবাৰ নহয় দুবাৰ নহয় প্ৰতি বছৰে 1000 বাৰ তেওঁলোকে পঠাওক আৰু বাহিৰৰ যিসকল লোক তেওঁলোকে আহি অসমৰ যি গ্ৰাম্য অৰ্থনীতিটোৰ ক্ষেত্ৰতো তেওঁলোকে আহে ফুৰে দেখে বিভিন্ন ধৰণৰ লোকসকলে দেখে যে তেনেকুৱাকৈ আগন্তুক সময়খিনিত শুভ হওক মংগলময় হওক আপোনাৰ গোটেই জীৱন পৰিক্ৰমাটো 2025 বৰ্ষটো লগতে ৰাজনৈতিক প্ৰেক্ষাপটৰ আমি কথা পাতিলোঁ অৰ্থনীতিৰ কথা পাতিলোঁ সমাজৰ বিভিন্ন সমস্যাৰ কথা পাতিলোঁ আমাৰ যি শিক্ষাৰ লগত জড়িত ব্যক্তিসকল আমি বহুতকেইটা কথাই পাতিলোঁ প্ৰায় আজি এই 30-35 মিনিটৰ ভিতৰত যে আশা কৰিছোঁ নতুন দিনবোৰ সকলোৰে বাবে শুভময় হওক মংগলময় হওক কেলেণ্ডাৰৰ মাজৰ কেইটামান কেৱল তাৰিখ নহয় নতুন বছৰ বা পুৰণি বছৰটো এই আমাৰ কথাবিলাক সদায় স্মৃতি হিচাপে ৰৈ যাব আমিও আশা কৰিম যে ভৱিষ্যতৰ দিনবোৰ সকলোৰে বাবে শুভময় হওক মংগলময় হওক আৰু আজি বছৰৰ অন্তিমটো দেওবাৰ এই অন্তিমটো দেওবাৰত আমি যিদৰে আমি দলে বলে আহিলোঁ আপুনি আহিছে আৰু আমি এনেকৈ লগ লাগি আমি এটা পৰিয়াল টাইপত আহিলোঁ আমি পৰিয়ালৰ দৰে আহিলোঁ আৰু আমাৰ ইতিমধ্যে খানা সাজু হৈয়ে গৈছে গোটেইখিনি
যে ভাল লাগিল আপোনাকো আমি এনেকৈ লগ পালোঁ। আচলতে একেলগে আহিলোঁ যদিও এই অকণমান সময় যে বহিলোঁ, এইখিনিয়ে আমাৰ কাৰণে হয়তো চাগে আজিৰ দিনটোৰ আটাইতকৈ এটা স্মৃতি থাকি যাব আগন্তুক বছৰটো। আশা কৰিছোঁ সকলো কুশলে থাকক। ধন্যবাদ। আপুনি ধন্যবাদ। হয় ধন্যবাদ। আটাইকে শুভেচ্ছা জনালোঁ নতুন বছৰৰ, আগন্তুক ভোগালী বিহুৰো ওলগ জনালোঁ। নমস্কাৰ। আৰু আছে, শুভেচ্ছাটো দি যাওক নতুন বছৰৰ সকলোকে। আটাইকে নতুন বছৰৰ শুভেচ্ছা থাকিল, ভাল হওক সকলোৰে নতুন বছৰটো। ধন্যবাদ। ভণ্টি আছে, ভণ্টি আহিবা নেকি? এইপিনে খানা বনোৱা ৰেডি হৈ আছে, বস্তু হৈয়ে গৈছে অলৰেডি। এইটো বেলেগ বেলেগ ধৰণৰ কি কি আইটেম আছে এতিয়া চাব লাগিব, পাছত চাম। এতিয়া আমি এনেদৰে বহুখিনি কথা পাতিলোঁ, টেঙা খালোঁ, আৰু হিতেশ ডেকা শইকীয়া বুলিও কওঁ, তেওঁ খেতিৰ লগত জড়িত এগৰাকী ব্যক্তি, আৰু আমিও এনেদৰে আহিলোঁ যে আশা কৰিছোঁ যে নতুন দিনবোৰে আমাৰ সকলোৰে বাবে যোগাত্মকভাৱে নতুন নতুন কিছুমান চিন্তাৰ উন্মেষ ঘটাওক। নতুন দিনটোত আমি নতুন সময়বোৰত আমাৰ যাতে দুঃসময় নহওক, আমাৰ বাবে সুখৰ সময় হওক, আনন্দৰ সময় হওক, জীৱনৰ বাবে এটা দিশবাণী হওক। আশা কৰিছোঁ সকলোৱে কুশলে থাকক। পুনৰবাৰ মই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অশ্বিনী গগৈ, আৰু আজিৰ পৰা এটা নতুন পৰিকল্পনালৈ আপোনালোকেও আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে।